নমস্কাৰ, মই নাজিম তালুকদাৰ কামৰূপ এগ্ৰ ফাৰ্মৰ তৰফৰ পৰা আপোনালোকক সকলোকে মোৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জনালোঁ। আৰু এয়া দেখিছে আপোনালোকে বটা চৰাই। আজিকালি ইউটিউবত হওক, টিভি কাগজ পত্ৰ যিমানে দেখা, ৰাতিপুৱা উঠি আপোনালোকে দেখিব পায় বটা চৰাই। সকলোতে কেৱল বটা চৰাই। অসমত বটা চৰাই কণী জগাইছে। আৰু এই বটা চৰাইৰ মাংসটো আৰু কণীটো ইমানেই উপকাৰী যে ইয়াক 22টা বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতা আছে ইয়াৰ কণী আৰু মাংসত। বটা চৰাই আনকি ডায়েবেটিছ, কেঞ্চাৰ আদি ডাঙৰ ডাঙৰ বেমাৰো ভাল কৰিব পৰা যায়। ছাল চুলি এইবিলাক ৰোগো ভাল হয়। আৰু আজিকালি বটা চৰাইৰ গুণৰ বিষয়ে নজনা মানুহ কমেই আছে। যদি আপোনালোকক বটা চৰাই লাগে তেতিয়াহ'লে আপোনালোকে আমাৰ ফাৰ্মৰ পৰা নিব পাৰে। ইয়াক পালন কৰাৰ পদ্ধতি আপোনালোকে দেখিছে। ইয়াক সঁচাটো পালন কৰিব পাৰি আৰু মাটিটো পালন কৰিব পাৰি। ইয়াক পুহিবৰ কাৰণে বেছি ঠাই নালাগে। যদি আপোনালোকে বিচাৰে ঘৰত পুহিব তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰি ল'লে আমাৰ কণ্টেক্ট নম্বৰ আমি তলত দি দিছোঁ। আপোনালোকে তাৰ লগত যোগাযোগ কৰি লয়। এইটো বটা চৰাই, মোৰ এইটো চিতল জাত। এইটো লেয়াৰৰ ভাল ব্ৰীড। ইয়াৰ ৱেটটো 40 দিনত কমচে কম 350 গ্ৰাম হ'ব। যদি আপোনালোকে চিতল জাতটো পালন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে পালন কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনালোকে নিজে উপকৃত হ'ব পাৰে আৰু আনকো বাট দেখুৱাব পাৰে। বটা চৰাই পালন কৰক আৰু নিজেও উপকৃত হওক। বাৰু আজিলৈ এৰিছোঁ। নমস্কাৰ, জয় আই অসম।